ফ্ৰেণ্ডছ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা অন্য ভ্লগ লৈ আহিছোঁ। আজি মোৰ ভ্লগটোত প্ৰথম এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। এতিয়া 4:30মান বাজিছে। আমাৰ জানমণিয়ে কি বনাব খুজিছা তুমি? পকৰি কবি পিঁয়াজ এনেকুৱাকৈ অলপমান সৰু সুৰা মছলা দি তাই এটা পকৰি বনাব। আজি এতিয়াৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে চাবচোন কি কৰোঁ আৰু চাই থাকিব ভ্লগটো আৰু ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। এয়া নমস্কাৰ ফ্ৰেণ্ডছ, মই অন্য এটা ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ। আৰু এয়া চাওক, আমাৰ জানে কবি কাটিছে, বন্ধাকবি সৰু সৰুকৈ কাটি লৈছে। একদম বহুত মিহিকৈ কৰিব নালাগে, যিহেতু পকৰি বনোৱা যাব। আৰু পকৰিৰ কাৰণে পিঁয়াজ এটা, জলকীয়া এটা আৰু কবি লগতে বেচন এটা সৰু কলহ, এইটো আমি কলহ বুলি কওঁ। আৰু এই কলহটোৰ ভিতৰত বেচন 1 কলহ লৈছে আৰু ময়দা 1 কলহ লৈছে। এটা মেজাৰমেণ্ট লগাইছোঁ, মানে বাতি কাপ বা যিকোনো বস্তুৰে মেজাৰমেণ্টত বস্তুবিলাক বনালে একদম পাৰফেক্ট ধৰণৰ হয়। সেইকাৰণে মানে মেজাৰমেণ্টত বস্তুখিনি দেখুৱাইছোঁ আপোনালোকক। আৰু নিমখ আৰু অন্য মা মছলাবিলাক জোখমতে দিব লাগিব। আৰু এয়া চয়া চচ অলপ দিছোঁ। এইবাৰ যে এই পকৰিটো খাই ইমান মজা হৈছিলে, সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আমাৰ জানে কিন্তু এনেই আগৰ পৰাও এই পকৰি চকৰি মাজে মাজে বনায় তাই, আৰু তাইৰ হাতখন ভালেই হৈছে। আৰু এয়া তাই নিজে হাতেৰে দি দিছে। অৱশ্যে মই ওচৰতে আছোঁ আৰু ইয়াত ৰিফাইনবিলাক ময়ে দি দিছোঁ। আৰু তাইক কিছুমান সৰু সৰু টিপছ দেখুৱাইছোঁ, যেনেকুৱা ধৰক কেৰাহীটো বহাই দি উঠাৰ পাছত তাত পানী দুনি অলপমান পৰিলে যে চিটিকি আহে, সেইবিলাক কথা তাইক কৈ থাকোঁ মাজে। আৰু ইহঁতে অলপ জনা হৈ আহিছে। আৰু কেৰাহীত তেল থাকিলে যে পানী থকা কাঁহীৰে ঢাকন দিব নালাগে, এইবিলাক কথাও শিকাইছোঁ। আৰু এয়া চাওক, পকৰি মচমচীয়া হৈছে তাই দেখুৱাইছে আৰু মই অলপমান দেখুৱাইছোঁ। কিন্তু সন্ধিয়া সময়ত কৰা ভিডিঅ' যে, সেইকাৰণে মানে এইটো অলপমান আন্ধাৰ লাগিছে। মানে 5:30, 6টামান সময়ত কৰা ভিডিঅ'। আৰু এইটো ভ্লগটো ভিডিঅ' বুলি কৈ আছোঁ, মই ভ্লগেই আচলতে। আৰু আপোনালোকে যি বোলে ভ্লগ বা ভিডিঅ' যিয়ে বোলক, কিন্তু খাই কিন্তু মজা হৈছে। এই বস্তুটো পকৰিটো খাই খুব মজা হৈছিলে। আৰু লগতে জুইচ, মেয়নিজ আৰু চচ, টমাটো চচ, এইখিনি বস্তুৰে এই সন্ধিয়া সময়ত এইখিনি খাই বহুত ভাল লাগে। আৰু মোৰ ফুলনিখন চাওকচোন, মানে টাবকেইটা কিমান ধুনীয়াকৈ সজাই থৈছোঁ। বহুত ভাল লাগিছিলে সেইদিনাখনে দুপৰীয়া সময়ত, আচলতে 2:30-3টামান বাজিছিলে। আৰু এইখিনি সময়ত বাহিৰত বহি আছিলোঁ, খুব ভাল লাগিছিলে মনটো। আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু ইয়াৰ লোভ এটা আনিছিলে, আৰু লোভটো মানে লাল চাহৰ লগত অলপ খাওঁ লাগিছিলে। প্ৰায় শেষৰখিনি আছিলে, শেষৰখিনি মই সৰুকৈ কাটিছোঁ। আৰু লগতে এয়া বাঁহৰ গাজ আমাৰ গাঁৱৰ ঘৰত যাওঁতে গাছকেইডালমান হৈছিলে, সেয়া কাটি আনিছে। কোনোবা এজন মানুহক মানে জংঘল চুৰিব দিছিলে, সেইকাৰণে। আৰু আমি এঠাইলৈ যাব ওলাইছোঁ। সেই ঠাইখিনি মই আপোনালোকক কওঁ। আমাৰ এওঁ ৰিটায়াৰমেণ্টৰ এটা খানা খুৱাব লগা আছিলে ষ্টাফক, গতিকে ষ্টাফক আজি এওঁ খানাটো দিব। আৰু ষ্টাফে এওঁক ৰিটায়াৰমেণ্টত যিখিনি সা সন্মান কৰিব লাগে সেইখিনি কৰিব বুলি কৈছে। আৰু সেইকাৰণে আমি আমাৰ ঘৰৰ গোটেইখিনি পৰিয়াল তাতে যাবলৈ ওলাইছোঁ। আৰু জানে যে এইবিলাক কিবা কিবি ঘঁহি আছে, মই একদম কথাটো মনেই কৰা নাছিলোঁ। তাৰপিছত মানে ভিডিঅ'ত চাওঁতেহে দেখা পালোঁ যে তাই এইবিলাক কিবা কিবি ঘঁহি আছে। মই তাইক এইবিলাক ঘঁহিব নিদিওঁ, মানে তাইৰ স্কিনটো খুব মানে তৎক্ষণাত মানে কিবা এটা হৈ যায়, সেইকাৰণে মই তাইক এইবিলাক ঘঁহিব নিদিওঁ। তথাপিতো তাই ঘঁহে মানে। আৰু আলনাডাল চাওকচোন, আমাৰ একদম ইহঁতৰ জীন্স পেণ্টবিলাক থৈ দিওঁতে একদম পটককৈ মানে বহুত লেতেৰা যেন দেখা পায়। আৰু অৱশ্যে লেতেৰা হয়ে পটককৈ। 3জনীৰ জীন্স আৰু এওঁজনৰটো আছে, গতিকে লগতে চাৰ্টখিনি গোটেইখিনি। আৰু তাতে আমি যাম। আইঐ দেহি, ছোৱালীয়ে এইবিলাক কি কৰিছে। তুমি বাৰে যাবাৰ সময়ত এতিয়া
Come on, baby. Come on, come on. 5 লিটাৰ দৈ ঘৰতে Come বনাইছোঁ on. ষ্টাফখিনি খোলোৱাকৈ গতিকে সেইখিনি আগত ডাঙৰ ভিতৰটো লৈ গৈছে সৰু Guys, I'm ready ভিতৰটো মই right now. লৈছোঁ আৰু এনেকৈ এওঁ বান্ধি দিছে আৰু সেইখিনি লৈ গৈ আছোঁ আৰু জানে মই আৰু এটা সময়ত আমি স্কুল পালোঁগৈ আৰু এয়া প্ৰিন্সিপালে ভাষণ দি আছে ভাষণ মানে সভাপতিৰ আসন গ্ৰহণ কৰি যিখিনি কাৰ্যভাৰ চলাই যাব লাগে সেইখিনি কৈ আছে আৰু তেনেকৈয়ে মিটিং হিচাপে নহয় বাৰু যিখিনি সা সন্মান কৰিব লাগে একেলগে দুজনক কৰিব আমাৰ এওঁ আৰু এজন ষ্টাফৰে আজি কিছুদিন আগতে তেওঁ ৰিটায়াৰমেণ্ট লৈছে আৰু আমাৰ এওঁ ৰিটায়াৰমেণ্ট লোৱা প্ৰায় 8 মাহেই হ'ল বিভিন্ন ধৰণৰ অজুহাত হ'ল এওঁৰ যিজনক মানে দিছিলে তেওঁৰ বিয়োগ হ'ল অকস্মাতে আৰু মানে বহুত কিবা কিবি অসুবিধা আহি গ'ল সেইকাৰণে মানে এই কামখিনি কৰিব পৰা হোৱা নাছিলে আৰু সেয়ে এনেকৈ মানে বহুত গোটেইখিনি আৰু লগতে আৰু 5জন ৰিটায়াৰ হ'ল তেওঁলোকৰো এইখিনি কাম লাহে লাহে কৰি গৈ থাকোঁতে আমাৰ এওঁ একদম পিছত হৈ গ'ল গোটেই সকলোৰে লাষ্টত আমাৰ এওঁ এই কামখিনি এতিয়া সম্পন্ন হ'ব আৰু হ'বলৈ গৈ আছে আৰু এয়া চাওক তেখেতকো দি আছে পিছৰ এছিষ্টেণ্ট টিচাৰ হয় তেওঁ গতিকে গোটেইখিনি সা সন্মান গ্ৰহণ কৰিছে তেওঁলোকে আৰু যিখিনি কৰিব লাগে স্কুলৰ পৰা তেওঁলোকে কৰিছে আৰু আদৰ সম্ভাষণ যিখিনি পাব লাগে সেইখিনি সকলোখিনি ষ্টাফে কৰিছে আৰু চব ভালেই লাগিছে খুব ভাল লাগিছে আৰু এনেকুৱা এটা সময় সুবিধা মই জীৱনত পাম বুলি কোনোদিন ভবাই নাছিলোঁ আৰু তেওঁৰ দুআষাৰ কৈ আছে কেনেকুৱা অভিজ্ঞতা আছিলে কেনেকুৱা লাগিলে গতিকে আৰু বিশিষ্ট অতিথি হিচাপে তেওঁ প্ৰায় 36 বছৰ ইয়াতে কাম কৰিছিলে তেওঁ কোৱা শুনিছোঁ গতিকে তেওঁ দুআষাৰ কৈছে আৰু লগতে আমাৰ আলহী হয় মামী হয় একেলগে ষ্টাফত কাম কৰিছিলে মামাক ভাগিনে জমনি এটা কৈ আছে খুব ভাল লাগিছে মোৰ গাড়ীখন লৈ আহোঁতে পানী উঠিল ৰাস্তাত পানী উঠোঁতে এতিয়াতো গাড়ীখন পাৰ কৰিব নোৱাৰে তেতিয়া কি কৰিলে উপায় নাপায় তেওঁ মানে নিজে তেওঁ ঘৰৰ বাইকখনেৰে কইনা ঘৰলৈ লৈ গ'ল নিজৰ বাইকখনেৰে কইনাক উঠাই ঘৰলৈ লৈ গৈছে এইটো আচলতে মোৰ বিয়াৰ কথা কৈ আছে মোৰ বিয়াৰ জমনি এটা হৈছিলে সৰুকৈ সেই জমনিটো মানে অলপ শুনা আছিলে সেই কথাটোৱে কৈ আছে ইমান যে মনত পৰিছে ভাল লাগিছে মনত পৰে তেওঁ মানে বাস্তৱবাদী মানুহ আৰু ৰখি থকা নাই গতিকে সময়ৰ মাৰিব পাৰে আনহাতে তেখেতে জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰিছে জ্যোতিষশাস্ত্ৰৰো তেওঁ উপাধি পাইছে তাৰপিছত তেওঁ হোমিঅ'পেথিক ডক্টৰ চাৰ্টিফিকেট পাইছে তেওঁ বহুত কষ্ট কৰি সেই ডিগ্ৰীটো তেওঁ লাভ কৰিছে এতিয়া এজন সুন্দৰ তেওঁ চিকিৎসক ৰূপে পৰিগণিত গাঁৱৰ প্ৰায়ভাগ মানুহকে তেওঁ চিকিৎসা কৰি আৰোগ্য কৰিছে গতিকে সেইফালে তেওঁ এজন সফল ব্যক্তি আনহাতে তেখেতৰ সামাজিকভাৱেও বিভিন্ন অনুষ্ঠানৰ লগত জড়িত তাৰপিছত পৰিয়ালৰ লগতো তেওঁ উন্নতি কৰিছে ছোৱালীকেইজনীক পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াই নিছে তাৰপিছত মই আৰু এইখিনিয়ে কৈছোঁ তাৰ শইকীয়াৰ ক্ষেত্ৰতো কৈছোঁ শইকীয়াক মই কলেজত দিনতে লগ পাইছিলোঁ বুলি কৈছোঁ মই ৰেগিং মাষ্টাৰ আছিল তেওঁ মানে খুব ৰেগিং কৰি ভাল পাইছিল আমাৰ লগৰ বান্ধৱী এতিয়া দীপালী দেৱী বুলি ছোৱালীজনী অলপ দেখনীয়া আছিল তাৰপিছত দীপালীক একদম বাৰে বাৰে মাতি মাতি আনি আহাচোন আহা
ইফালে তাই খুব ভয় কৰে তাৰপিছত তাইক মাতি আনি মানে ক'ত ঘৰ কি কথা এইবিলাক সোধে তাই একদম ভয়তে একদম জাপিয়াই দিয়ে তাৰপিছত তথাপিতো ছোৱালীজনী ৰেগিং কৰিছে গতিকে এনেকৈ মাজত ৰেগিং মাষ্টাৰ বুলি জানো তাৰপিছত প্ৰাইমেৰীত চাকৰি কৰি যিদিনাখন প্ৰথম দিনা ইয়াতে আকৌ জইন কৰিব হোৱাৰ তৰফৰ পৰা তেওঁলোকৰ কাৰণে যিসমূহ নাম কৰা হৈছিলে সেইকেইখন মই আমাৰ বিদ্যালয়ৰ ছাত্ৰ সভাৰ সঞ্চালক প্ৰজ্ঞান ভট্টাচাৰ্যক অৰ্পণ কৰিবৰ বাবে আহ্বান জনাইছোঁ আৰু আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পিছতে আমাৰ ৰচনা শইকীয়া চৈতলৈও এই অৱদানখন আমাৰ নোহোৱালৈকে আছে আৰু ইয়াৰ লগে লগে আমাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ তৰফৰ পৰা আমি যিখন সম্বৰ্ধনা পত্ৰ যুগুত কৰিছিলোঁ সেইখন মই পাঠ কৰি দিব ওলাইছোঁ আৰু এয়া যাবৰ সময়ত মোৰ জা আৰু তেওঁৰজন এয়া একেলগে আছে আৰু অকণমান ভিডিঅ' এটা কৰিছোঁ আমি আহিছোঁ আৰু এইখিনি মই মানে ইউটিউবত দিম বুলি ভাবিছোঁ আৰু সেইটোৱে কৈছোঁ মই ঘৰ পালোঁ আৰু এইখিনি এটা সৰুকৈ ফটো ৰাখি থৈছোঁ যাতে চিনটো থাকি যায় ইয়াতো বহুত মৰম বহুত শক্তি এনাৰ্জি আছে আমি এটা সময়ত আহি পালোঁ এতিয়া 5টা বাজু হৈছে অৰ্থাৎ 7:45 হৈছে তাৰ পৰা খাই বৈ উঠি আহিলোঁ চাওক মই মোৰ ভ্লগটো বনাইছোঁ আপোনালোকৰ বাবে আৰু আপোনালোকে মোৰ এই ভ্লগটো চাই অকণমান যদিও ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিছোঁ আপোনালোক মোৰ বহুত শক্তি হয় আপোনালোকে মোক বহুত উৎসাহ দিছে উদ্দীপনা দিছে শক্তি দিছে আৰু আপোনালোকৰ শক্তি অকণমান যদি পাওঁ সেই শক্তিৰে আমি বহুত মানে উৎসাহ পাওঁ আৰু এই উৎসাহৰ ফলত আমি আমাৰ নতুনকৈ যিবিলাক ভ্লগ বনাওঁ সেই ভ্লগবিলাক আকৌ আৰু ধুনীয়াকৈ বনাবলৈ ইচ্ছা যায় কৰিবলৈ চেষ্টা কৰোঁ গতিকে এনেকৈয়ে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছোঁ গতিকে আপোনালোক সকলো ভালে কুশলে থাকক তাৰেই আশা কৰিছোঁ আৰু আপোনালোকে মোৰ শক্তি দিয়ক আৰু যিসকল নতুনে চাইছে তেওঁলোকে যেন মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে আৰু এটা সৰু লাইক আৰু এটা সৰু কমেণ্ট আপোনালোকৰ পৰা বহুত আশা কৰিছোঁ আপোনালোক মোৰ নতুন শক্তি হয় এনাৰ্জি দিয়ক গতিকে অন্য এটা ভিডিঅ' লগ পাম বাই বাই